নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। চিবিআইৰ জেৰাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আৰু এনেধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰক। 17 ছেপ্টেম্বৰৰ সন্ধিয়া 7 বজাত মই মোদীক 1000 কোটি টকা ঘোষ দিছো, এইদৰে এবাৰ বিস্ফোৰক মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে। এতিয়া মোদীক গ্ৰেপ্তাৰ কৰিব নে নাই, এইদৰে এবাৰ প্ৰশ্ন উত্থাপন কৰিছে। দেশত যিয়ে যি কব তাকেই ভিত্তি কৰি গ্ৰেপ্তাৰ কৰিব নেকি? ঘোষ লোৱাৰ প্ৰমাণ পালেহে গ্ৰেপ্তাৰ কৰক। এনেকৈ হলে যিকোনো মানুহৰ বিৰুদ্ধে যিকোনো কথাৰ অভিযোগ আনিব পাৰি। শৰীৰ পৰা মূৰলৈ দুৰ্নীতিত লিপ্ত হৈ আছে প্ৰধানমন্ত্ৰী মোদী। যদি ভ্ৰষ্টাচাৰী হয় তেনেহলে এই পৃথিৱীত কোনো সৎ মানুহেই নাই। জেৰাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে এই বিস্ফোৰক মন্তব্য কৰিছে।